নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা তাঁতৰ পাততে বহিলোঁ কিয়নো আজি এযোৰ কাপোৰ কাটিম বুলি ভাবিছোঁ। সেয়েহে ৰাতিপুৱা শুই উঠিয়ে বাহি বন কৰি ৰাতিপুৱা তাঁতৰ পাততে বহিলোঁ আৰু এতিয়া গা পা ধুই ভাত পানী ৰেডি কৰি সিহঁতক দি এতিয়া মই তাঁতৰ পাতত তাঁতখন কাটিবলৈ বহিছোঁ। আৰু এয়া মই তাঁতখন কাটি আছোঁ আৰু বেটাই ওচৰতে বহি আছে। এইকেইদিন বেটাই অকণমান গা ভাল পাইছে, সেয়েহে অকণমানো আমনি কৰা নাই আৰু ময়ো তাঁতখন ববলৈ পাইছোঁ। আৰু এতিয়া কাপোৰযোৰ কেনে লাগিছে জনাবচোন। এইযোৰ পিছে বকিং আছে 1600 টকাত দেই। আপোনালোকে কেনে লাগিছে জনাবলৈ নাপাহৰিব। আৰু বকিং এইদৰে বৈ দিব কোৱাৰ কাৰণে মই এইদৰে বৈ দিছোঁ আৰু বুটাবোৰ সৰু সৰুকৈ দিব ক'লে সেয়ে সৰু সৰুকৈ বাটিছোঁ। আৰু খুব ধুনীয়া লাগিছে। কাষৰিটো হৈছে সেউজীয়াৰ লগত ৰঙাটো খুব ধুনীয়াকৈ মিলিছে তো। আৰু মোৰো বহুত ভাল লাগিছে। কাপোৰখন মিহি, অকণমানো দাগ পতাল নাই আৰু সেয়েহে খুব ভাল লাগিছে। আৰু পিছে মই অনলাইনত কাপোৰ পঠিয়াই পোৱা নাই। আপোনালোকে বহুতে কাপোৰ খুজি আছিলে, মই কিন্তু তেনেকুৱা ব্যৱস্থা কৰা নাই এতিয়ালৈকে। এই ওচৰৰ আশে পাশেখিনিতে কাপোৰ দি আছোঁ আৰু বৰকৈ তেনেকৈ কাপোৰ বওঁ আৰু তেনেকৈ বকিং হৈ যায় লগে লগে পঠিয়াই দিওঁ। আপোনালোকে বহুতেই যিহেতু দূৰৰ মানুহে মোক পঠিয়াবলৈ কৈ আছিলে, মই কেনেকৈ পঠিয়াই ব্যৱস্থাটো কৰা নাই আৰু কেনেকৈ পঠিয়াই মই জনাও নাই তো, সেয়েহে ব্যৱস্থাও কৰা নাই আৰু পাছলৈ পঠিয়াবলৈ চেষ্টা কৰিম। এযোৰ পিছে বকিং আছে, এইখন কঁকালমৰা আৰু কেনে লাগিছে জনাবলৈ নাপাহৰিব। বুটাবোৰ এই ধৰণে দি দিছোঁ। আৰু নেক্সটখন হৈছে চাদৰখনো ডাঙৰকৈ খুলি নেদেখা, যিহেতু বেকি ষ্টাইল বুলিবলৈ একো নাই, এনেকৈ দিছোঁ শাৰী শাৰীকৈ। আৰু কেনে লাগিছে জনাবলৈ নাপাহৰিব। আৰু কাপোৰ বওঁতে অকণমান পলমো হৈ যায়, সেয়েহে দিবলৈ অকণমান দেৰি হৈ যায়। আৰু এতিয়া এইযোৰ কাটিছোঁ, এইযোৰ আপোনালোকক দেখাই দিছোঁ আৰু দেখিবলৈ কেনে লাগিছে জনাবলৈ নাপাহৰিব দেই। যি কি নহওক আজিলৈ আহিলোঁ, বাই বাই।